মাজত মাথো কেইটামান ঘণ্টা কালিৰ পৰা অসমৰ ছবিগৃহত পুৱা 5 বজাৰ পৰা চলিব জুবিনদাৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে হয়তো অসমৰ ইতিহাসত এইখনেই প্ৰথম চিনেমা হ'ব যাক কোনো কালেই কোনো চিনেমাই অতিক্ৰম কৰিব নোৱাৰিব যিটো সময়ত পুৱা 5 বজাত মানুহে ফুল চিঙি মন্দিৰ যায় ভগৱান দৰ্শন কৰিবলৈ সেইটো সময়ত অসমীয়াই প্ৰাণৰ শিল্পী জুবিনদাক চিনেমা হলত দৰ্শন কৰিব সঁচাকৈ ভাবিলে আচৰিত নালাগেনে বাৰু যিয়েই নহওক ক্ৰিয়েটৰসকলৰ প্ৰতি এটা অনুৰোধ আপোনালোকে সিনেমাখন চাই আহি সৰু সৰু ক্লিপবোৰ ফেসবুকত অথবা ইউটিউবত অথবা ইনষ্টাগ্ৰামত আপলোড নকৰিব সমূহ জুবিন প্ৰেমিক এটাই আহ্বান হলত যেন কোনেও সিনেমাখনৰ ক্লিপ মোবাইল অথবা কেমেৰাত ৰেকৰ্ডিং কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিব এছাম মানুহে সিনেমা চাই আহি তাৰ ওপৰত ৰিভিউ কৰে কিন্তু এইখন সিনেমাৰ ক্ষেত্ৰত যেন তেনে পণ্ডিতালি নকৰে তাৰ বাবে অনুৰোধ জনালো বাকি সকলোৰে জ্ঞাতাৰ্থে জনাও যে ৰৈ ৰৈ বিনালে ছবিখনৰ ক্লিপসমূহত ৰিপৰ্ট কৰিবলৈ 10000 অনুৰাগীৰ এটা টিম সাজু কৰা হৈছে যদিহে কোনো সদাশয় ব্যক্তিয়ে ফেসবুকত তেনে ক্লিপসমূহ আপলোড কৰে তেনেহলে সেইটো একাউণ্ট বেন হলে জুবিন অনুৰাগীক দুখিব নোৱাৰিব তাৰোপৰি ৰৈ ৰৈ বিনালে টিমৰ ফালৰ পৰা লিগেল একচন লোৱা হ'ব আগত আমি দেখিছো অসমীয়া সিনেমাৰ হল ৰেকৰ্ড ফেসবুকত ইউটিউবত মানুহে প্ৰচাৰ কৰে সেইটো যাতে নকৰে তাৰ প্ৰতি এটা কাটৰ অনুৰোধ হয়তো মোৰ কথাখিনিত ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব দৌৰি দৌৰি যাম অসমীয়া সিনেমা চাম জয় জুবিনদা জয় আই অসম